নমস্কাৰ, মই নমি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এইমাত্ৰ গাটো ধুই আহিলোঁ আৰু সদায় মানে একেটা কাপোৰকে পিন্ধি থাকোঁ কিবা আমনি লাগি গৈছে। তো আজি মেখেলা চাদৰযোৰকে লগাই ল'লোঁ ধুনীয়াকৈ। এতিয়া ভণ্টিয়ে সুধিব ক'ৰবাত যোৱা নে বুলি, আকৌ ইজনী আহি সুধিব ক'ৰবাত গৈছিলা নে বুলি, মানে যাবা নে এনেকৈ সুধি দিব কোনোবা মানে বহুত দিনত পিন্ধিছোঁ যে। তো এতিয়া মই গাটো ধুই আহিছোঁ, সেই মূৰটো ধুই দিলোঁ আৰু অকণমান চৰ্দি টাইপৰ হৈ আছে। মানে ঘৰৰ গোটেইকেইটা মানে গা বেয়া। ভণ্টিও কাহ হৈছে, চৰ্দি, পাপাও হৈছে, ধুনুও হৈছে, বেটীও হৈছে। তাৰ মোৰো ডিঙিটো অকণমান চেৰচেৰাই হ'ব পাৰে। তাৰ আগতে মই এতিয়া কালি ধুনুক মানে জালুক আনিব কৈছিলোঁ। জালুককেইটা পিচি চাহ অকণমান খাই লওঁ। মানে এবাৰ এনেকৈ আৰম্ভ হওঁতেই চাহ খাই দিলোঁ, মানে জালুক দি ভাল হৈ গ'ল। তো আজিও খাই দিম বুলি ভাবিছোঁ নোহোৱাৰ আগতে। তো দিনটোলৈ ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ, শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এতিয়া মই মোৰ চুৰ টুকি মেলি বাকী ধূপ জ্বলাই কিনে চাহকাপ খাই লওঁ। তাৰপৰা আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া মানে ফটাফট কাপোৰকেইটা মিলি লওঁ, কাপোৰ মিলিব আছেই। ভিডিঅ'টো গ'লে ইফালে চাহ খাবৰ কাৰণে বুট কেইটামান ভাজিলোঁ আৰু ড্ৰাই কেক, বিস্কুট। আৰু ইফালে দেখিছেনে পাপাও চেনি নাখায়, ভণ্টিও নাখায়, মই চেনি অকণমান লৈ দিছোঁ চাহত। এতিয়া চাহখন খাই আহিলোঁগৈ আৰু পাপা আছে, সেইবোৰ ভণ্টিক সুধিবলৈ বেয়া লাগে। আৰু জালুক দি চাহ খাবলৈ গোটেই মুখখন মানে এতিয়া ফুৰিছে, মানে ডিঙিটো মানে কিবা চেঁচাতে ভাল দিব বুলি খাই দিম বাৰু। পাপা আছে কাৰণে চাহখনটো ভিডিঅ' নকৰিলোঁ। তো এতিয়া অকণমান বহিম, তাৰপৰা ভাত বনাব। ভিডিঅ'টো আগলৈ চাই থাকিব বাৰু। কৈ যাবা পোলাওটো কি কৰিছা কৈ দিয়া আকৌ। কেঁচুৱাটো গানটো গাই দিয়া আকৌ। গানটো যে গাইছিলে কেঁচুৱাটো, গানটো কি গান গাইছিলে? বিনচন্দ্ৰ নহয়, ৰামচন্দ্ৰৰ কথা কোৱা নাই। এতিয়া যে কৈছিলে এই চৌমইনা চুক আছিলে যে, গাই দিয়া আকৌ এইটো। জোনবাই এইটো গাই দিয়া আকৌ। গোৱা আকৌ, কান্দিছে কেঁচুৱাটোৱে। কেঁচুৱাটো কপাখিনি উলিয়াই থাকিব নালাগে, কান্দিছে কেঁচুৱাটো। গান এটা গাই দিয়া। কিবা এটা কৈ আছিলে কেঁচুৱাটোক, গানটো গাই দিয়া আকৌ। জোনবাই গাই দিয়া হো। মহাৰাণী বাইদেৱে নখ কাটিব নিদিয়ে, চকলেট খাব দি নখ কাটিছোঁ। চকলেটটো শেষ হ'লে কি দিব লাগিব? ৰামচন্দ্ৰ মোবাইল দিব লাগিব। খতম। গাটো ভাল নালাগে, কাঁহি আছে কিন্তু চকলেট। এতিয়া মই পানী উঠাই দিছোঁ, গা ধুব লাগিব। মূৰটো গোটেই ধূলি কৰি আনিছা তুমি।
মোৰ ভৰিটো নখ আছে আকৌ এইটো খাবি নি ভদিক নখকেইটা কাটিব দিলোঁ আৰু এতিয়া মানে ময়ো ভাতকেইটা উঠাই লওঁ 10:30 বাজিলে তাৰপৰা তো আগলৈ ভিডিঅ'টো কিনো দেখাব পাৰোঁ চাই যাব আৰু কি খাইছা কেলে মিনিকণ খাইছা গাটো বেয়া যদি মূৰটো ধুব লগা হৈছে গোটেই মূৰটো বালি কৰি পেলালে ধূলি গোটেই গা ধুলা তাই গাটো ধুই লওক আৰু এইফালে আমাৰ ভাতত মানে চিটি মাৰি আছে মোৰ দালি চিটি মাৰিছে দালিখিনি চিটি মাৰিলে ভাজি বনাম মানে কি হৈছে আমি এইকেইদিন নিৰামিষ খাই আছোঁ মানে মাছ মাংস খোৱা নাই ডিমো খোৱা নাযায় যিহেতু ঘৰৰ গোটেইকেইটা মানুহে গা বেয়া তো বিশেষকৈ মানে বেটিৰ কাৰণে খোৱা নাযায় তাই মানে গাটো ভাল হ'লে মাছ মাংস খাম আৰু ভাজি বনাবৰ কাৰণে আলু মটৰ ফ্ৰেঞ্চবিন কাটি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ বনাই লওঁ ন গা ধুলা নাই নাকা দিলা নাই হা সেইখিনি বহুত দীঘল হৈ গ'ল যেতিয়া আমি ফুৰিব যাম মানে মাঘ বিহু আগতে কুৰিলা কটাব লাগিব ধুনীয়াকৈ বাতি কাঠত দি দিম জুকৈ আহিছে আজি কেইদিন হৈ গ'ল ঠিকনা আৰু ভাতেই খোৱা নাযায় কেইদিন হ'ল ভাত নোখোৱা কেইদিন হ'ল তুমি হা কেইদিন হ'ল ভাত নোখোৱা হা বহুত দিন মানে 5 এসপ্তাহ মানে হ'ল ভাত নোখোৱা ৰাতিপুৱা হৰলিক্স অকণমান দিলে 2 চামুচমান খাব আৰু এইখিনি পেলাব পাছবেলা শুই উঠি অকণমান দিওঁ সেইখিনি এনেকৈ থৈ দিব নাখায় আৰু কান্দিব খাবলৈ মন নকৰে গা ধুই মানে কাপোৰ পিন্ধি আনিছোঁ যিহেতু গাটো ভাল নাযায় তথাপিও মই ভাজি উঠাই দিলোঁ বাইদেৱে কাপোৰ ধুইছে তাই মানে গা ধোৱা কাপোৰ তাৰপিছত হেনো টাউন যাব কিয় যাব বাৰু নাজানো বাৰু আমাৰ মানে বেটিয়ে দেই মই মানে মেখেলা চাদৰ পিন্ধিলোঁ তাই মানে দেখি কিনি মই ক'লো মাতিলোঁ তাই মোক দেখি মা কৈ গৈছা মানে মই ক'ৰবাত গৈছোঁ বুলি ভাবিছিলে মেখেলা চাদৰ পিন্ধি শিকুমাইছে তই শিকুমাইছোঁ এতিয়া মই ক'ত যাম বাৰু মই ফুৰ যাম আকৌ যাওঁনে যাওঁ মেখেলা চাদৰ গোটেইবোৰ মানে ভৰাই থৈছিলোঁ তো আজি উলিয়াই ধুনীয়াকৈ আনদাত জাপি দিলোঁ তো আজিহে আলমাৰিটো মানে খনি লাগিছে আৰু এইফালে দেখিলে বেটি শুই গ'ল তাই শুই লওক লাগে অকণমান ময়ো শুই লওঁ আৰু মানে ভণ্টিয়ে টাউন গৈছিলোঁ বুলি কৈছিলোঁ যে তাই এইফালে আনিলে বেটিৰ কাৰণে পেষ্ট্ৰি আৰু আমাৰ কাৰণে আনিছে চিঙৰা মানে কি হয় মই চিঙৰাটো খাই খুব ভাল পাওঁ সেইবাবে আৰু আনিছে এইফালে মোৰ কাৰণে এযোৰ পাঞ্চু মই কৈছিলোঁ মানে পাঞ্চু এযোৰ ল'ম বুলি তো তাই আনি দিলে আৰু তাইৰ কাৰণে আনিছে এইফালে গৰম পেণ্ট দুটা আৰু তাই পিন্ধিলে মানে কেইবাদিনো হ'ল তাই পঢ়াই নাইকিয়া বহুত দিন হ'ল আগতে মানে তাই 1.5 বছৰ থাকোঁতে ৰাতি 1টা বজাত উঠিলেও পঢ়ে আৰু 2টা বজাত উঠিলেও পঢ়ে কিন্তু এতিয়া ডাঙৰ হৈছে যিমানে পঢ়িবলৈ মন নকৰা হৈছে এতিয়া পঢ়িব লাগে বুলি আগেকে নতুন কিতাপ এখন দিলে সেই ছবি থকা সেইখনহে মানে পঢ়িব লাগে এতিয়া যোনখন আচল মেইন কিতাপখন এখন নপঢ়ে এতিয়া মানুহকেইটা গাই দিয়া হওঁ 4 3 ইয়াত নাইয়ে ক'ত ইয়াত 3 আছে চাওঁ সেইটোহে 3 ৰাতি কেইটা বাজিছে এতিয়া দাদা আগতীয়াকৈ মুখখন লগাইছে দাদা গুলিয়াম বুলি ধৰিব নামাৰে টাইমটো 9:36 নেকি হয় নাই হয় এতিয়া মানে মই ভিডিঅ' ৰিলিজ কৰি আছিলোঁ তো ভাবিলোঁ শেষ কৰি দিওঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই নেক্সট টাইম লগ পাম